হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে চাগে। মই আছোঁ আজি বৰ্তমান যোৰহাটত বাহঁতৰ ঘৰত, আৰু এয়া হৈছে বা। আৰু বাক সকলোৱে আপোনালোকে চিনিয়ে পায়, অংকিতা ফুকন ইউটিউবাৰ। তাইও ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ বনায়। আৰু এয়া আমি আজি এক বিশেষ ঠাইলৈ যাবলৈ ওলাইছোঁ। ক'লৈনো গৈ আছোঁ তেন্তে বলকচোন চাওঁ। আজি আমি আহিছোঁ অগ্নিনাভ বাবাৰ মন্দিৰলৈ। এয়া বাবাৰ মন্দিৰ আমি পাইছোঁহি এতিয়া। আৰু বাবাক এতিয়া আমি দৰ্শন কৰিম। বহুত আগৰে পৰা মোৰ শৰাই এভাগ দিবলগীয়া আছিল। এয়া অগ্নিনাভ বাবা দৰ্শন কৰিবলৈ সুবিধা পালোঁ। আৰু দেখুৱাই থাকিম কেনেকৈ কি আছে। ভিডিঅ'টো মোৰ শেষলৈকে চাই থাকিব। এয়া অগ্নিনাভ বাবাৰ মন্দিৰৰ এয়া চাৰিওফালে। তেন্তে ব'লক ভিতৰলৈ সোমাওঁ, বাবাক দৰ্শন কৰোঁগৈ। আৰু কেনেকুৱা ভিৰ দেখিছেনে? বিৰাট ভাল লাগি গৈছে আহিয়ে। প্ৰথমেই মই দেখুৱাবলৈ বিচাৰিছোঁ কিছুমান নিয়মাৱলী। এয়া অগ্নিনাভ শিৱ মন্দিৰৰ কিছুমান নিয়ম দিয়া আছে। দেখিছেনে? এয়া নিয়ম জাননী, সেইখিনি আপোনালোকে ফ'ল' কৰিব। আৰু পজ্জলৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগে এইখনতে লিখা আছে। এই সকলোখিনি মানি চলিব। সেয়ে ভাবিলোঁ এইখিনিও অকণমান ভিডিঅ' কৰি আপোনালোকক দেখুৱাওঁ। এয়া হৈছে অগ্নিনাভ শিৱ মন্দিৰৰ বৰচাকি গছ। কোনোবাই যদি চাকি দিওঁ বুলি ভাবিছে তেন্তে তেল লৈ আহি ইয়াতে ঢালিলেই হ'ল। আৰু খালী হৈ থকা বটলটোত আকৌ আপোনালোকে ইয়াৰ পৰা তেল ভৰাই ঘৰলৈ লৈ যাব পাৰিব। চাকি দি উঠিয়ে আমি এতিয়া শিৱলিংগত পানী ঢালিবৰ বাবে লাইনত থিয় হ'বলৈ গৈ আছোঁ। আৰু ইয়াৰ কৰ্মকৰ্তাসকলকো মানিব লাগিব, ইমান ধুনীয়াকৈ প্ৰত্যেকবোৰ বস্তু নিয়মেৰে কৰি থৈছিল যে কোনোটো বস্তুৱেই পাবলৈ অসুবিধা নাছিল। বাবাক দৰ্শন কৰি আহিয়ে আমি এনেদৰে পায়স খাবলৈ ল'লোঁ। আৰু পায়সখিনি যে ইমান বেছি ধুনীয়া আছিল, মানে খায়ে থাকিম যেন ফিল হৈছিলে। আৰু যোনে যেনেকৈ খায় তেনেকৈ পায়স দিয়া হৈছিলে, কোনো ধৰণৰ একো বাধ্যবাধকতা নাছিলে। এবাৰ খাই আকৌ আনিব পৰা যায়। দেখিছেনে? সকলোৱে পায়স খাই আছে। বিৰাটেই মানে টেষ্টি আছিলে পায়স। দিনটোৰ শেষলৈ মানুহ অলপ কমি যোৱাত মই আৰু মোৰ বায়ে গৈ বাবাৰ সন্মুখতে বহি ল'লোগৈ। আৰু বিভিন্ন মানুহো আছিল। বাবাক চাই যে হেঁপাই নপলাইছিল, সেয়ে ভাবিলোঁ নাই আমি এনেকৈ বহি অকণ বাবাৰ লগতে সময় কটাওঁ। সেইদিনা আচলতে আমাৰ ভাগ্যও ভাল বুলি ক'ব লাগিব, কাৰণ বাবাৰ আৰতি ভাগ পাবলৈ কপাল লাগে। আৰু আমি একদম সোনকালেই সেইদিনা আৰতি ভাগ পাইছিলোঁ। সৌৱা দেখিছেনে? লাহে লাহে মন্দিৰৰ ভক্তসকলো কমিবলৈ ধৰিলে। আৰু এয়া দেখিছেনে? প্ৰত্যেকটো ঠাইলৈ যোৱাৰ নিয়ম বান্ধি থোৱা আছিল। শেষত আকৌ এবাৰ আপোনালোকক মন্দিৰ ভাগৰ দৰ্শন কৰাওঁ বুলি ভাবিলোঁ। আৰু এয়া চাওকচোন, ভক্তৰ ভিৰা ভিৰ। আচলতে শিখা বাইদেউৰ যিমানেই বিতৰ্কৰ মাজলৈ টানি নানক কিয়, কিন্তু শিখা বাইদেৱে যিখিনি কৰিছে সেইখিনি আচলতে ইমান সহজে কৰিব পৰা নাযায়। মই আপোনালোকক আগতেই কৈছিলোঁ নহয়, মন্দিৰ ভাগৰ প্ৰত্যেকটো বস্তু সুন্দৰকৈ নিয়মেৰে কৰি থোৱা আছে। এয়া দেখিছেনে? পজ্জল নিবলৈও কি ধুনীয়াকৈ ব্যৱস্থা কৰি থোৱা আছে। আৰু আমি দুয়োজনীয়ে ইয়াৰ পৰা সুন্দৰকৈ পজ্জল ল'লোঁ। আজি বহুদিনীয়া আশা এটা পূৰ হোৱা যেন লাগিল। আৰু এয়া বাবাৰ প্ৰসাদ হাতত লৈ আজি মন্দিৰৰ পৰা বিদায় ল'লোঁ। পুনৰ আকৌ এবাৰ আপোনালোকক বাবাৰ মন্দিৰ ভাগ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সকলোৱে ইয়াৰ পৰাই সেৱা ল'ব। আৰু মই আগতেই কৈ অহাৰ দৰে যদি মোৰ ভিডিঅ' চাই আপোনালোকে ভাল পাইছে তেন্তে মোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহিছোঁ। বাই বাই।